থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে Hey guys, আজি মায়ে আমাৰ ফাৰ্ষ্ট বাৰৰ কাৰণে ফেব্ৰিক কৰিব মেখেলাত চাওক ফুলটো কেনেকুৱা হৈছে সিম্পল ফুল হয় এয়া ফেব্ৰিক কৰি আছে তেনেহলে ভিডিওটো হেগলে চাই থাকিব স্কিপ নকৰিব নহলে আপোনালোকে দেখা নাপাব কেনেকৈ ফেব্ৰিক কৰে আপোনালোকে শিকিব পাৰিব আৰু ঘৰতে ধুনীয়া ধুনীয়া ফুল আঁকি কেনে আপোনালোকে ফেব্ৰিক কৰিব পাৰিব মই ফেব্ৰিক কৰি আছো মাও কৰি আছে আৰু আপোনালোকে পাৰে নে ফেব্ৰিক কৰিব মেখেলা বা চাদৰত যদি পাৰে এটা কমেন্ট বক্সত কমেন্ট কৰিব আৰু যোনে নোৱাৰে ফেব্ৰিক কৰিব এইটো ভিডিওটো হিয়তৰ কাৰণে হেকলে চাই থাকিব ভিডিওটো স্কিপ নকৰিব তেতিয়া আপোনালোকে গম পাব কেনেকৈ ফেব্ৰিক কৰে এই অলপমান ময়ো হাহুমাক হেল্প কৰি দিলো মই অলপমান ফেব্ৰিক কৰি আছো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব এইবাৰ মই ফাৰ্ষ্ট ফেব্ৰিক কৰিছো নাজানো কেনেকুৱা হৈছে জনাবাছো কেনেকুৱা হৈছে ভিডিওটো হেকলে চাই থাকিব স্কিপ নকৰিব নহলে আপোনালোকে ধুনীয়া মেখেলাখন দেখা নাপাব সো ভিডিওটো হেকলে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব কাৰণ লাইকটো ফ্ৰী হয় ন সো লাইক কৰি দিব এটা কাৰণ ইমান কষ্ট হৈছে ন সো হাহু আৰু বুৱাৰীৰ কাৰণে এটা লাইক কৰি দিব কাৰণ হাহুমা আমি দুটাই মিলি বনালো এখন ধুনীয়া মেখেলা এয়া আমাৰ ৰেডি হ'ব আৰু দুটামান ফুল বাকি আছে এটা ফুল হ'লে মেখেলাখনত ফেব্ৰিক কৰা কমপ্লিট হৈ যাব চাওক ফুলকেইটা কেনেকুৱা হৈছে কমপ্লিট হ'লে আৰু আপোনালোকক দেখাম দেই এয়া
বনোৱা লাহে লাহে কমপ্লিট হৈ আছে আৰু বেছি টাইম নালাগে মেখেলাখন কমপ্লিট হৈ যাব। ঠিক আছে তেনেহ'লে আৰু এতিয়া নেদেখাওঁ কাৰণ দেখালে ভিডিঅ'টো বহুত দীঘল হ'ব। একেবাৰে কমপ্লিট হ'লে আপোনালোকক আকৌ দেখাম। ঠিক আছে গাইজ, এয়া চাওক আমাৰ মেখেলাখন কমপ্লিট হৈ গ'ল। চাওক কেনেকুৱা হৈছে জনাব নাপাহৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লাইকটো কৰি দিব দেই কাৰণ লাইকটো ফ্ৰী হয় ন, কনজুচি নকৰিব আকৌ, লাইক এটা কৰি দিব। চাওক ইমান মেহনত লাগিছে ন। ডিজাইনটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব। চাওক অকণমান দূৰৰ পৰা দেখাইছোঁ। অকণমান দূৰৰ পৰা দেখাইছোঁ।